আসসালামু আলাইকুম বন্ধুসকল। আজি আমি কথা পাতিম ৰোজাৰ বিষয়ে। বন্ধুসকল, ইছলামৰ পঞ্চম খুঁটিৰ ভিতৰত ইছলামৰ তৃতীয় খুঁটি বা স্তম্ভ হ'ল ৰোজা। বালিক বা প্ৰাপ্তবয়স্ক প্ৰত্যেক মুছলিম পুৰুষ মহিলাৰ ওপৰত এই ৰোজা ফৰজ, অৰ্থাৎ বাধ্যতামূলক। বিনা কাৰণত এই ৰোজা ত্যাগ কৰিলে কবিৰা গুনাহ হ'ব। মহিলাৰ মাহেকীয়া ঋতু আৰু সন্তান প্ৰসৱৰ পিছত প্ৰসূতি কালত ৰোজা ৰাখিব নালাগে। কিন্তু ঋতু আৰু প্ৰসূতি কালত যিকেইটা ৰোজা ক্ষতি হয়, অন্য মাহত সেইকেইটাৰ কাজা উঠাব লাগিব। পবিত্ৰ কুৰআনত ৰোজা সম্পৰ্কে কোৱা হৈছে, সেই ইমানদাৰসকল, পূৰ্ব নবীসকলৰ ওপৰত যেনেকৈ ৰোজা অৱশ্য পালনীয় কৰ্তব্য হিচাপে ধাৰ্য কৰা হৈছিল, তেনেকৈ তোমালোকৰ প্ৰতিও ৰোজা অৱশ্য পালনীয় কৰা হ'ল, যাতে তোমালোকে ইয়াৰ মাধ্যমত সংযমী আৰু ধৰ্মভীৰি হোৱা। ৰমজানৰ ৰোজা আৰু ইয়াৰ ফজিলত। বন্ধুসকল, প্ৰথমতে আমি জানি লওঁ ৰোজা মানেনো কি। বন্ধুসকল, পবিত্ৰ কুৰআনত উপবাসক ছৱাম বা চিয়াম বুলি উল্লেখ কৰা হৈছে। ফাৰ্চী ভাষাত ইয়াক ৰোজা বুলি কোৱা হয়। সেইদৰে আৰবী চালাত শব্দৰ ফাৰ্চী পৰিভাষা নামাজ। এসময়ত এই উপমহাদেশত ফাৰ্চী ভাষাৰ প্ৰাধান্য থকা বাবে প্ৰাক বাংলা ভাৰতত আৰবী তথা পবিত্ৰ কুৰআনৰ পৰিভাষা ছওম আৰু চালাত শব্দ দুটা ফাৰ্চী পৰিভাষাৰে ৰোজা আৰু নামাজ ৰূপে প্ৰচলিত হৈ আহিছে। আমাৰ এই উপমহাদেশত এই দুয়োটা শব্দ সৰ্বাধিক পৰিচিত। ৰমজান শব্দটো আৰবী ৰমজ ধাতুৰ পৰা উৎপন্ন। ইয়াৰ অৰ্থ হ'ল দহন, অৰ্থাৎ পোৰা। ছওম বা ৰোজাৰ অৰ্থ হ'ল উপবাস বা খাদ্য পানীয় আদিৰ পৰা বিৰত থকা। সোণ পৰি যেনেকৈ তাৰ মলিনতা গুচাই উজ্জ্বল আৰু পৰিষ্কাৰ কৰা হয়, তেনেকৈ ৰমজান মাহত ৰোজা বা উপবাসৰ ক্ষুধাৰ অগ্নিৰে মুমিনৰ দেহৰ জড়তা আৰু অন্তৰৰ মলিনতা দূৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। বিশ্বনবী তথা শেষ নবী হজৰত মুহাম্মদৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শৰীয়তত এমহীয়া ৰোজা বা উপবাস ব্ৰতৰ বিধান বিধিবদ্ধ হয় হিজৰী চনৰ ২য় বছৰৰ ৰমজান মাহৰ পৰা। এই ৰোজাৰ বিধান পূৰ্বৱৰ্তী নবী ৰাছুলসকলৰ শৰীয়ততো বিভিন্ন নিয়মেৰে প্ৰচলিত থকাৰ কথা পবিত্ৰ কুৰআনত উল্লেখ আছে। সেয়ে আজি পূৰ্বৱৰ্তী বিভিন্ন নবীৰ অনুগামী যেনে ইহুদী, খ্ৰীষ্টান, হিন্দু আদি সম্প্ৰদায়ৰ মাজত ভিন ভিন নিয়মেৰে ৰোজা বা উপবাস পালনৰ বিধান বিদ্যমান।